everyone, good morning. কি খবৰ কি কৰিছে সকলো চাগে এতিয়া কিছুমান শুই আছে কিছুমান চাগে ভাত মানে যিবিলাক গৃহিণী হয় তেওঁলোকে চাগে ভাত বনাই আছে আৰু সকলোৱে ভালে থাকক মই আজি পুৱাই আকৌ ভিডিঅ'টি পাকৰৰ পৰা আৰম্ভ কৰিছোঁ মানে ভাত বনাই আছোঁ ছোৱালীৰ পৰীক্ষা হে এনুৱেল চলি আছে তাই তাৰপিছত এতিয়া মানে উঠিলোঁ গা ধুলোঁ ভাত বনাই আছোঁ তাই যাব আৰু সিহঁত উঠা নাই এতিয়ালৈকে আজি মানে আমাৰ স্পেচিয়েল দিন ভাবিলোঁ ভিডিঅ'টি আৰম্ভ কৰোঁ মানে সৰু আমাৰ পুতলা যদি আজি জন্মদিন আশীৰ্বাদ কৰিব তাই ভালে কুশলে থাকে যাতে নিৰোগী হৈ থাকে ভাল মানুহ হয় তাৰ বাবে আশীৰ্বাদ কৰিব সকলোৱে আৰু তাই শুয়ে আছে এতিয়া ভাবিলোঁ ভিডিঅ'টি কৰোঁ আৰু আজি দিনটো বহুত কিবা কিবি ব্যস্ত হৈ থাকিম মানে কিবা কিবি বনাম কেকটো বনোৱা আগতে আপোনালোকক দেখাইছোঁৱেই কিন্তু ইহঁতৰ বাৰ্থডে আহিলে মানে কেক বনাওঁৱেই মই তাৰপিছত আৰু ভাবিলোঁ ভিডিঅ'টি বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কি কৰোঁ কি নকৰোঁ আহকচোন তাই শুই থকালৈকে যাওঁ তাই এতিয়ালৈ উঠাই নাই বাৰু দেখাওঁ ৰ'বচোন পুতলা চকু লাগিছে চাও 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 হেপী বাৰ্থডে জানু হেপী বাৰ্থডে চাও 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 এবাৰ চাও ন আমাৰ বাৰ্থডে গাৰ্ল শুই আছে বাৰ্থডে গাৰ্ল আমাৰ চাও চিনো চাও পুতলা চাও হেপী বাৰ্থডে কৈছো তো মই তোমাক হেপী বাৰ্থডে কৈছো তো বা তোমালৈ কিবা আনিছে বা তোমালৈ কিবা আনিছে তুমি চকুটো মুজি থাকা দেই বা কি আনিছে তোমালৈ পেহীটা আনিছে এইয়া পাপাই কৈছে হেপী বাৰ্থডে থেংক ইউ কোৱা কিটু হেপী বাৰ্থডে টু ইউ কি দিছে তু কি দিছে থেংক ইউ বাবা কিটু নো চকলেট ডাঙৰ চকলেট ভাল লাগিছে না নাই এনে তাইটো আজি শেষ কৰিবলৈ চাবো ব্ৰাছ কৰিব লাগিব নহয় থেংক ইউ কোৱা বাগলা চুমু দিয়া বাবা ভাল হৈছে কোৱা এই আমাৰ বাৰ্থডে গালক এবাৰ পেহী আইতাকে কিবা দিব এইয়া কাপোৰ আনিছে তোমাৰ কাৰণে পেহী আইতাই বাবা থেংক ইউ দিয়া পেহীটা থেংক ইউ দিয়া বাবা আমু কৰি উঠছে আমার মাইনা তো কি ধুনীয়া লাগিছে চুনুৰ আৰু চা বাবা আগৰ কি দেখি ধুনীয়া লাগিছে দে বাবা ya মছু দিম পুলি কেন আনছ নেকি এইটো বুঝছি হ্যাপি বার্থডে টু ইউ এই মন্দিৰৰ মানে ইয়া মন্দিৰত যাব সেইকাৰণে মুখবিলাক ঠিক কৰি আছে আজি মোৰ ভণ্টিৰ বাৰ্থডে সেইকাৰণে মোৰ মায়ে আজি হেয়া চাওক কেকৰ ডিজাইন কৰি আছে এয়া চাওক আৰু মই এইবিলাক ডিজাইন কৰিছোঁ তাই বাৰ্থডে কাৰণে এটা কেক কাটিব তাই সজাইছোঁ বৰ ধুনীয়াকৈ সজাইছোঁ ভাল লাগিছে নে কমেণ্ট কৰি ক'ব আৰু ইফালে আৰু অকণমান কৰিব বাকী আছে এতিয়া কেকটো চাওক সেইফালৰ পৰা আহি দেখাই দিয়া মই এইফালে ডিজাইন কৰি আছোঁ নহয় ইয়াতে এটা বেলেগ কালাৰো দি দিম তাই পিংক কালাৰটো ভাল পায় সেইকাৰণে ইয়াতে এটা পিংক কালাৰ দি দিম এনে চিম্পল ডিজাইন এটা দি দিছোঁ আৰু এতিয়া আৰু ইমান সময় নাই যে সেইকাৰণে
চিম্পুলকৈ এটা ডিজাইন দি দিছোঁ যিখিনি পাৰোঁ কৰোঁৱেই আৰু ইহঁতৰ কাৰণে ইয়াতে এতিয়া মই পিংক কালাৰটো দি দিম চাবা হা এয়া এবাৰ পিংক কালাৰটো দি দিম ইয়াতে বহুত এটা ডিজাইন দিবলৈ মানে সিমান এটা নাজানো মানে মই শিকাও নাই বাৰু মই নিজে নিজে ইয়াতে ইউটিউবৰ পৰা বা এনেকৈ মোৰ ফ্ৰেণ্ড এজনীও পাৰে তেনেকৈ সুধি লৈ পেলাই এনেকৈ কৰোঁ আৰু ইহঁতে খোৱাখিনি মানে কৰি লওঁ আৰু তুমি কি গাই আছা শুনো কি গাইছা তুমি ফাইনেলি কেকটো হৈ গ'ল এয়া এনেকৈ ডিজাইন দি দিছোঁ আৰু বেলেগকৈ দিয়া নাই এতিয়া দি দিওঁ ন এইটো ধুনু হৈছেনে শুনা তাই বহি লৈছে পুৰা ধুনু হৈছেনে নাই হৈছেনে ইফালে এয়া পনীৰ আৰু কাবুলী বুটৰ তৰকাৰী বনাইছোঁ মানে লুচিৰ লগত দিবলৈ এয়া পায়স লুচি আৰু পনীৰটো দি দিম আৰু ৰাতি ভাতৰ লগত কি আইটেম হয় দেখাম বাৰু কেক কটা পৰ্বটো হৈ গ'ল এতিয়া মানে মানুহখিনি আহি নাপাওঁতে আমি কেকটো কাটি দিলোঁ কাৰণ মানে পিছত দিগদাৰ হ'ব যে এইকাৰণে ৰুমটো নতুনকৈ হোৱাৰ কাৰণে লাইটৰ অলপ প্ৰব্লেম হৈ আছে ৱেৰিংটো ভালকৈ হোৱা নাই সেইকাৰণে ফটোবিলাক এনেকুৱা হৈছে আমাৰ আজি আধা পাৰ্টি শেষ হ'ল আৰু এতিয়া মাই ভাত বনাই আছে মাংস এতিয়া ভাত খোৱা মানুহবোৰ আহিব এতিয়া মই মাংস বনাই আছোঁ এয়া টেষ্টি তাৰপিছত পকলি ভাজিছোঁ তাৰপিছত মাছ পনীৰ এনেকৈ বনাম আৰু বহুত ব্যস্ত হৈ আছে সেইকাৰণে ভালকৈ ভিডিঅ'বিলাক দিব পৰা নাই হ'লেও যিখিনি পাৰিছে ছোৱালীক দিছে ময়ো দিছোঁ আজিলৈ ইমানতে বাই